এতিয়া আমি সংগ্ৰামী সত্তালৈ অসমৰ আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি শিলচৰস্থিত অসম বিশ্ববিদ্যালয় প্ৰাংগণৰ পৰা এই পবিত্ৰ শ্বহীদ দিৱসৰখনত 855 গছি বন্তি প্ৰজ্বলন কৰি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ দেৱকে প্ৰমুখ কৰি 855 জন বীৰ শ্বহীদৰ বলিদানক আমি লগতে শ্বহীদ দিৱসৰে পবিত্ৰ তিথিত দেশ জাতিৰে সংকটৰ সময়ত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠৰে প্ৰতিবাদ সাব্যস্ত কৰা সকলো সংগঠনক তথা সংগ্ৰামী ৰাইজক আমি জনাই দিব বিচাৰোঁ যে তেওঁলোকৰ প্ৰতিবাদত আমি এই বিধায়ক আমি শান্তি তথা সাম্প্ৰদায়িক আমি কোনো বিশেষ জাতি ধৰ্ম বা আমি আশা কৰোঁ অসমৰ এই গণজাগৰণে জাতিখুৰীয়ে চৰকাৰখনক সকীয়াই দিয়ক যে লাচিতৰ দেশ ভ্ৰমণীৰ মাজেৰে লৈ পাৰ হৈ থকা জাগ্ৰত অসমীয়া যুৱ প্ৰজন্মৰ দেশত কলিযুগৰ কোনো ৰাম সিংহ সৃষ্টিব নোৱাৰে। জয়তো অসম বিশ্ববিদ্যালয়।